নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল মোৰো ভালে বহুত দিনৰ পৰা আপোনালোকক কৈ আছো যে পিকনিক এটা খাব লাগে পিকনিক খোৱা নাই মই কিন্তু পিকনিক কতো যোৱা হোৱা নাই স্কুলত আজি হসাকে বনভোজ এটা প্লেনিং কৰা হল প্লেনিংটো আজি সাকসেস হৈছে আৰু তাৰ উপৰি আমি ইমান ধুনিয়া জেগাত পিকনিক খাব আইছো আপোনালোকে ক'ব নোৱাৰিব বিদ্যালয়খনৰ নিচিনা ধুনিয়া ঠাই কৰবাত হ'ব জানো বিদ্যালয়তে গোটেই শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে আৰু ছাত্ৰ-ছাত্ৰী সকলোখিনি মিলি এহাজ ভাত খাবলে আমি আলোচনা কৰিলো আৰু সেই আলোচনাটো সফল হল আৰু আমি তাতে বুলি আহিছো আৰু এয়া দেখিছেনে গোটেইখন কি ধুনিয়াকে নাচি আছে ষ্টুডেন্ট বিলাকে উৎপাত কৰিছে বুলি বাইদেউসকলে গান বজাই তেওঁলোকক নাচিবলে এক্টিভিটি বিলাক কৰাই আছে আৰু নহলে বিয়াত উৎপাত কৰে নহয় ইমান গাল ল'ৰা-ছোৱালী চাবলে মুখৰ কথা নহয় আৰু বিশেষকে মানে ক্লাছ নহলে আৰু ইমানেই উৎপাত কৰে নহয় হেকাৰণে তেহেনক এক্টিভিটি কৰিবলে কিবা কিবি লগাই দিছে আৰু কিছুমানে ল'ৰাখনে নাচিছে গাইছে বহিছে খেলিছে হেনেকুৱা ধৰণৰ মানে তেনেকেও এই বেটিহেতি নাচি আছে আৰু ইয়াতে তাৰপিছত কথা পাতি থাকোতে ইয়াতে অকমান আলোচনা হল কি যেহেতু সৰস্বতী পূজা আহি আছে আপোনালোকে সকলোৱে গম পায় সৰস্বতী পূজা পালেহি হয় নাই তাৰে অকমান আলোচনা কৰা হল গোটেইখিনি আসলে যেহেতু হেকাৰণে আলোচনা এটা কৰা হল আৰু আমিনো নচা মানুহ যত গলো নাচিবলে পাও আৰু মই পিকনিকটো খাবলে মোৰ আখাই মই নচা মানে ইমান নতুন বছৰ গুছি গল আমি তেনেকে মানে কতো যোৱাও নাই আৰু যাবলেও আজিকালি নিমিলে নহয় ল'ৰা-ছোৱালী সৰু হৈ আছে কতো যোৱাও নহয় তেহনৰ বেমাৰ আজাৰ সকলোবোৰ থাকে যেহেতু মাইকী মানুহ আৰু হেতু কাৰণে মানে কতো যোৱা হোৱা নাই আৰু স্কুলৰ নিচিনা ধুনিয়া ঠাই আৰু কত পাম হয় নাই আৰু ইমানে ভাল লাগিলে মই আপোনালোকক বুজাই ক'ব নোৱাৰো মানে ইমানে ভাল লাগিলে আৰু বাইদেউসকলৰ লগত মই এবাৰ লগাই 3টা মান এনেকে খানা এটা খাইছো দেই কিন্তু বাইদেউহঁতৰ লগত ইমান ফ্ৰী ফ্ৰেংক লাগে নহয় তেওঁলোকে নালাগে যে তেওঁলোক এগৰাকী টিচাৰ ইমান ধুনিয়াকে আমাৰ লগত মানে সহযোগ দিয়ে মানে আমাক মানে কিছুমান আছে ন অকমান বেয়া লাগে নহয় সবৰ লগতে এডজাস্ট হ'বলে তেনেকুৱা অকমানো নহয় মানে ছাৰ বাইদেউহঁতৰ লগত ধুনিয়াকে আমি ফূৰ্তি ফাৰ্তা কৰো আৰু এবাৰ লগাই মই দুবাৰ মানে বনভোজ খাইছো নতুন বছৰ কিন্তু এনেকে খানা 3বাৰ মান খালো নেকি বাইদেউহঁতৰ লগত তাৰ পাছতে এইবিলাক দেখিছেনে লগৰখিনি গোটেইখিনি উঠি আহিছে নাচিবলে আৰু নিজেও নাচিছো মানে ফূৰ্তি কৰিম বুলিয়ে মই মানে পিকনিক খাম বুলি ভাবি আছিলো কাৰণ গলে কতোৱে যোৱা হোৱা নাই সেইকাৰণে মানে গোটেইখিনি লগে ভাগে গোটেই স্কুলৰ ষ্টুডেন্ট গোটেইখিনি মানে পেৰেন্টস বিলাকক চিনি পাও আৰু অচিনাকি বিলাকৰ লগত খোৱাতকে চিনাকি মানুহ বিলাকৰ লগত খাবলে ভাল সেইকাৰণে মানে তেওঁলোকৰ লগত এটা বিয়াত ধুনিয়া ভাল লগা মুহূৰ্ত ইমান মানে আমেজ লাগিলে খোৱা বোৱানো কি আমি ঘৰত সকলোৱে মাছ মাংস খায়ে থাকো কিন্তু এটা মনৰ শান্তি এটা মনৰ ফূৰ্তি হয় নাই বনভোজটো মানে সেই কাৰণে খায় আৰু আমি বিয়াত মানে ফূৰ্তি কৰিলে আপোনালোকে দেখিব পাৰিছেনে জনাই নজনাই ইলুটি বাগৰি মাগৰি কিন্তু আমি ইয়াত খাই থকা নাই দেই একদম আমি মনৰ পৰা ফূৰ্তি কৰিছো তাৰ পিছতে আৰু কিমাননো নাচিম এইফালে ৰান্ধনিয়ে ভাত বনাই আছে আৰু আমি এইফালে নাচাত লাগি আছো কি বনাইছে বৌ কি বনাইছে এই আমাৰ কাৰিকৰতে লাগিছে আমি সবে মিলি জুলি বনাইছো ন মই নাই বনোৱা কিন্তু একো বনোৱা নাই মই এইপিনে জ্বলা চব্জি চিকচাক নে কি বুলি কয় ইয়াৰ কাৰিকৰ গৰাকী ক'ত এয়া লাগি থাকক এইপিনে আমাৰ মাথাবিলাক উঠোৱাই নাই নহয় এইফিনে ভাতো হৈ গৈছে ল'ৰা-ছোৱালী ভাত খাবলৈ বহাই দিছে কাৰণ কেলে অকমান দেৰি হৈ গৈছিলে দেৰি মানে তেনেকুৱাকে দেৰি নহয় বনভোজতো এনেও দেৰি হয়ে তথাপি হিমানো দেৰি হোৱা নাছিলে কিন্তু হৌ ল'ৰা-ছোৱালী ন তেহনৰ ভোক লাগিব খোৱা টাইমটো পাৰ হৈ যাব বুলি ধুমাধুম তেওঁলোকক ভাত চাত বাঢ়ি মেলি মানে তেহনক বাঢ়ি দিছে আৰু এয়া ডিস্পিকা দেখিছেনে ডিস্পিকা মানে অকমান তাই মানে খোজ কাঢ়িবলৈ অলপ প্ৰবলেম হয় কিন্তু পঢ়াই শুনাই তাই বিয়াতে ভাল ছোৱালী দেই আৰু আমাৰ এইফিনে মুনু ক্ৰিষ্টিৰ হখি এইবিলাক সব ক্ৰিষ্টিৰ ফ্ৰেণ্ড দেই সবে খাই আছে ভাত এইফিনে ক্ৰিষ্টিৰ লগৰ ছোৱালী কিজনীৰ লগত তাই ভাত খাইছে আনফালে আকৌ লগৰ কিটাও বহি লৈছে দেই আৰু গোটেই কিটা যুজি থাকে গোটেই কিটা মানে একদম ইটোৱে যুজি থাকিব আৰু এই হিমাংশুৱে আমাৰ ক্ৰিষ্টিক বোলে বিৰাট
দিগদাৰি দিয়ে সদায় গৈ কিনে কমপ্লেইন কৰে মা হিমাংশুৱে আমুকটো কৰিলে মা হিমাংশুৱে তামুকটো কৰিলে তুমি ক'বা না মোক নামাৰিবলৈ ক'বা না বুলি এনে জোকাৰি থাকে আৰু ঘৰত গৈ কিনে সদায় আৰু কি ল'ৰা ছোৱালীৰ লগত মানে এইবিলাক কৰি লাভ নাই যিকেইটা দিন থাকে স্কুলত হাঁহি ফূৰ্তিৰে দিনবিলাক পাৰ কৰিব লাগে হয় নাই কেনেকুৱা লাগিছে বাইদেউ ভাল লাগিছে কাৰণ কেলে আমি গুণোৎসৱত তেওঁলোকক কথা দিছিলোঁ অনিয়মীয়া ছাত্ৰ ছাত্ৰীসকলক তোমালোকে নিয়মীয়া কৰিলে আমি গুণোৎসৱত সকলো আহিলে আমি খানা এটা খুৱাম বুলি পিকনিক এটা খুৱাম বুলি কথা দিছিলোঁ সেয়েহে আজি সকলো ছাত্ৰ ছাত্ৰীকে মাতি মেলি আৰু আজি সুন্দৰকৈ খানা এটা খুওৱা হ'ল পিকনিকো হ'ল ভাল লাগিলে দেই পিছতে আমাৰ খানাও হৈ যাব আমি চবেই মিলি খাম সেইগৰাকী হৈছে মনালিছা বাইদেউ এয়া ইন্দ্ৰাণী বাইদেউ এয়া হৈছে নিজৰা বাইদেউ এয়া অনন্দিতা বাইদেউ এয়া জুলি বাইদেউ হৈছে আমাৰ স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী আৰু সেইগৰাকী হৈছে জুলি বাইদেউৰ ওচৰতে আমাৰ মুনুৰ ভাগৰ বাইদেউ আৰু এয়া হৈছে আমাৰ শইকীয়ানী বাইদেউ হৈছে আমাৰ স্কুলৰ ৰান্ধনী দেই খুব ধুনীয়াকৈ তেওঁ লাই শাকৰ লগত ব্ৰইলাৰ মাংস বনালে ইস্কি টেষ্টি লাগিলে আৰু এয়া আমন্ত্ৰিত আমাৰ আলহী বুলি ক'ব পাৰি আৰু আমি গোটেইখনে খাই মেলি উঠিলোঁ দেই ভূপেন্দ্ৰৰ মহান সৃষ্টিক সন্মান জনাই তেখেতৰ ইমান ধুনীয়াকৈ বনাইছোঁ একো ভাল নাই হোৱা বুলি কৈছে দেই একদম মজা ন একদম ভাত পানী খাই আকৌ নচা প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু এইবাৰ নাচিম বাইদেউসকলৰ লগত অকণমান ফূৰ্তি কৰি লওঁ আৰু ইয়াতে মই কথা এটা কৈ দিওঁ যে মই মিউজিকটো মিউট কৰি দিছোঁ কাৰণ যিসকলে অনলাইনত কাম কৰে তেওঁলোকে গম পাব যে আমি মিউজিক ব্যৱহাৰ কৰিব নোৱাৰোঁ কাৰণ মিউজিক ব্যৱহাৰ কৰিলে আমাৰ কপিৰাইটৰ ইছ্যু আহি যায় সেইবাবে আৰু নাচি মেলি লোৱাৰ পিছত আকৌ কাঁহী বাতি ধোৱাৰ প্ৰক্ৰিয়াটো কোনে কৰিব সেইকাৰণে আমি কাঁহী বাতি ধুইছোঁ আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ টাটা বাই বাই আকৌ